তো বন্ধুসকল আপোনালোকৰ যদি পিএম কিষাণ সন্মান নিধি আঁচনিখনত যদি নাম আছে বা আপোনালোকে যদি পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ পৰা 13 নম্বৰ কিস্তিটো পাবলৈ আশা কৰি আছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যদি আপোনালোকে পিএম কিষাণৰ 13 নম্বৰ কিস্তিটো পাম বুলি ভাবিছে তেতিয়াহ'লে অহা কেইদিনমানৰ পিছতে আপোনালোকৰ 13 নম্বৰ কিস্তিটো সোমাই যাব। লগতে কিছুমান মানুহে 13 নম্বৰ কিস্তিটো নাপাব। কোনসকলে মানুহে 13 নম্বৰ কিস্তিটো নাপাব আপোনালোকক সকলোকে এই কথা ক'বলৈ ওলাইছো, কাৰণ চৰকাৰৰ পৰা এটা ঘোষণা কৰিছে যদি আপোনালোকে এইটো কাম এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে আহিব যোনটো 13 নম্বৰ কিস্তি পিএম কিষাণৰ ফালৰ পৰা এই কিস্তিটো আপোনালোকে নাপাব। তো বন্ধুসকল কি কাম কৰিব লাগিব আপোনালোকক ক'বলৈ লৈছো, তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ' মাজলৈ। তো বন্ধুসকল মই মিগেন্দ্ৰ আৰু আপোনালোকে চাইছে ইনফো উইথ মিগেন্দ্ৰ, আৰু আপোনালোকৰ কাৰণে মই এনেকুৱা ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' লৈ আহোঁ। তো বন্ধুসকল আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো বন্ধুসকল আপোনালোকে গম পাইছে যোনটো আপোনালোকৰ পিএম কিষাণৰ 13 নম্বৰ কিস্তি সেই কিস্তিটো বৰ্তমান সময়ত পিছুৱাই গৈ আছে। আৰু লগতে এতিয়া মই কৈ আছোঁ যোনখিনি মানুহে পিএম কিষাণৰ টকা নাপাব, মানে আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে পিএম কিষাণৰ আহিবলগীয়া 13 নম্বৰ কিস্তিটো আপোনালোকে নাপাব। তো বন্ধুসকল তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকে KYC কৰিব লাগিব। তো বন্ধুসকল KYC কেনেকৈ কৰিব লাগে আগৰ ভিডিঅ'কেইটাত কৈছোঁ, যদি চোৱা নাই চাই ল'ব। যদি আপোনালোকে আগৰ কেইটা নাই চোৱা তেতিয়াহ'লে মই আপোনালোকক কৈ দিছোঁ, যদি আপোনালোকে KYC কৰিব বিচাৰে চিম্পল পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছতে আপোনালোকে যোনটো ফাৰ্মাৰ কৰ্ণাৰ আছে, ফাৰ্মাৰ কৰ্ণাৰত গৈ আপোনালোকৰ যোনটো KYC বুলি এটা অপশ্যন থাকিব, KYC টিপি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰ দিয়াৰ পিছতে আপোনালোকে তাত সকলোখিনি যদি ডিটেইলছ আহি যায় তেতিয়া গম পাব যে আপোনালোকৰ KYCটো হৈ যাব। যদিহে আপোনালোকে আধাৰ নম্বৰ দিয়াৰ পিছত যদি একো ডিটেইলছ নাহে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ KYCটো নহয় আৰু আপোনালোকৰ একাউণ্টটো ডিএক্টিভ হৈ আছে। তো বন্ধুসকল ডিএক্টিভ হৈছে নে আপোনালোকে চাবলৈ হ'লে যোনটো আপোনালোকৰ বেনিফিচাৰী লিষ্ট আৰু বেনিফিচাৰী ষ্টেটাছ বুলি আছে, লিষ্টত একো নাই, লিষ্টত মাত্ৰ আপোনালোকৰ নামখিনি থাকিব, কিন্তু আপোনালোকৰ যোনটো বেনিফিচাৰী ষ্টেটাছত গৈ পেলাই আপোনালোকে চাব পাৰিব যে আপোনালোকৰ একাউণ্টটো বৰ্তমান সময়ত কি চলি আছে, মানে আপোনালোকৰ একাউণ্টটো এক্টিভ হৈ আছে নে ডিএক্টিভ হৈছে বা আগৰ কিস্তিবিলাক পাইছে নাই পোৱা সকলোখিনি চাব পাৰিব। কিন্তু আপোনালোকৰ বেনিফিচাৰী ষ্টেটাছত যোৱাৰ পিছত যদি আপোনালোকৰ একাউণ্টটো যদি ডিএক্টিভ হৈ আছে তেতিয়াহ'লে কৰিব লাগিব এক্টিভ। তো বন্ধুসকল এক্টিভ কৰিবলৈ হ'লে আপোনালোকৰ অনলাইনত কৰিব নোৱাৰিব এক্টিভ, কিন্তু আপোনালোকে এক্টিভ কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব এগ্ৰিকালচাৰ অফিচত। আপোনালোকৰ যোনটো ওচৰৰ এগ্ৰিকালচাৰ অফিচ আছে সেই অফিচটোত যাব, তাৰপিছতে আপোনালোকে পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ একাউণ্টটো এক্টিভ কৰি ল'ব লাগিব। মানে আপোনালোকৰ যোনটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ একাউণ্টটো সেইটো এক্টিভ কৰিব। এক্টিভ কৰাৰ পিছতে আপোনালোকে আহিবলগীয়া কিস্তিসমূহ পাবলৈ সক্ষম হ'ব। তো বন্ধুসকল আপোনালোকে এনেকেই পাব পাৰিব 13 নম্বৰ কিস্তিটো। এতিয়া মই কৈ আছোঁ আপোনালোকৰ 13 নম্বৰ কিস্তিটো কোন তাৰিখে দিব। বন্ধুসকল আপোনালোকৰ 13 নম্বৰ কিস্তিটো পিছুৱাই গৈ আছে, কিন্তু আপোনালোকৰ 13 নম্বৰ কিস্তিটো এতিয়াও দিয়া নাই। কিন্তু 13 নম্বৰ কিস্তিটো দিব আপোনালোকৰ ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত, মানে আপোনালোকৰ ডিচেম্বৰটো হৈ গ'ল অলৰেডি। ডিচেম্বৰৰ 20 তাৰিখে দিয়া কথা আছিলে, কিন্তু এতিয়া বৰ্তমান হৈ গ'ল ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 22 তাৰিখৰ ভিতৰতে আপোনালোকৰ 13 নম্বৰ কিস্তিটো পাই যাব। যোনসকল মানুহে এই কামটো কৰি থৈছে, মানে KYC কৰি থৈছে, সেইসকল মানুহে পাই যাব 13 নম্বৰ কিস্তিটো। তো বন্ধুসকল আপোনালোকক এটা কম সময়ৰ ভিতৰত বুজাই দিলোঁ কেনেকৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ KYCটো হৈ আছে নে নাই হোৱা, বা আপোনালোকে 13 নম্বৰ কিস্তিটো কোনসকল মানুহে পাব। তো বন্ধুসকল যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, যদিহে চেনেলত নতুন তেতিয়াহ'লে কৰিব ছাবস্ক্ৰাইব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' লৈ আহোঁ। তো বন্ধুসকল লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, জয় হিন্দ জয় ভাৰত।